Good evening everyone. Welcome to my YouTube channel Madrid's Globe Track. পোনপ্ৰথমতে এই ভিডিঅ'ৰ যোগেদি আকৌ এবাৰ আমাৰ সকলোৰে মৰমৰ জুবিনদাক ন্যায় প্ৰদান কৰিব লাগে বুলি দাবী জনালোঁ আৰু তেওঁৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ হ'ব লাগে। জয় জুবিনদা। ইয়াৰ মাজতে কি হৈ আছে, আমাৰ অসমবাসীয়ে সকলোৱে জুবিনদাৰ ন্যায়ৰ কাৰণে দাবী উত্থাপন কৰি আছে, কিন্তু তাৰ মাজত বিভিন্ন অপপ্ৰচাৰবিলাকো চলি আছে। গতিকে আমি সকলোৱে এই বিভ্ৰান্তিমূলক কথাৰ পৰা নিজকে মুক্ত ৰাখি নিজকে সুস্থ বিবেক বুদ্ধিৰে কথাবোৰ চিন্তা কৰিলে অপ্ৰীতিকৰ ঘটনাবোৰ নঘটে। এতিয়া আমি আহিছোঁ আজিৰ ভিডিঅ'টিলৈ। মই মাজে সময়ে কিছুমান সৰু সুৰা তথ্য আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু আজিও এটা সৰু তথ্য আপোনালোকলৈ লৈ আহিছোঁ। আৰম্ভ কৰাৰ আগতে এটাই অনুৰোধ, মোৰ আগৰ ভিডিঅ'বোৰ যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা দিব। আজি 21 অক্টোবৰ 2025 তাৰিখ। আজিৰ নিশাটো হয়তো ইতিহাসত সোণোৱালী আখৰেৰে লিখা থাকিব। মহাকাশত এটা ৰহস্যময় আমাৰ অতিথি এটা আহি আছে, সেইটো হ'ল এটা ধূমকেতু C2025A1। এইটো ধূমকেতুটোৰ নাম। যেতিয়াই ই সূৰ্যৰ ওচৰ চাপিব, সূৰ্যৰ তাপত ইয়াৰ বৰফৰ যিটো পৃষ্ঠ থাকে সেইটো জ্বলি উঠিব আৰু এটা দীপ্তিময় নেজৰ নিচিনা সৃষ্টি হ'ব, যিটো ৰাতিৰ আকাশত সপোনৰ নিচিনাকৈ জিলিকি থাকিব। বিশেষজ্ঞসকলৰ মতে এই ধূমকেতুটো সপ্তাহ ধৰি আমাৰ দেখা যাব পাৰে আৰু বেছিভাগ উজ্জ্বল তৰাতকৈও উজ্বলি থাকিব বা দৃষ্টিমান হ'ব। মহাকাশ প্ৰেমীসকলে এই সুযোগটো যাব নিদিব আৰু আকাশলৈ চাব, কাৰণ হয়তো এইটো আমাৰ জীৱনত একমাত্ৰ সুযোগ। এই ৰহস্যময় ধূমকেতুটোৱে প্ৰায় 15,000 বছৰ পিছত প্ৰথমবাৰলৈ ওচৰলৈ আহিছে আৰু চন্দ্ৰতকৈও ওচৰলৈ পাৰ হৈ যাব। গতিকে সকলোৱে ভিডিঅ'টি ভাল পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি দিব।